মাহে মোৰ এতিয়া 60-70 মান হয়, কেতিয়াবা কমিও যায়গে গাখীৰৰ লগত কথা হেতু। সুতৰ বিপৰীতে যোৱা এগৰাকী উচ্চ শিক্ষিতা মহিলা। ৰাজ্যখনৰ লাখ লাখ নিবনুৱাৰ বাবে মহিলাগৰাকী হৈ পৰিছে আদৰ্শ। চাকৰিমুখী প্ৰৱণতাৰ বিপৰীতে গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছিল শিক্ষিতা মহিলাগৰাকীয়ে। এজনী গৰুৰে গাখীৰৰ ব্যৱসায় আৰম্ভ কৰা কৰিশ্মা দাস এতিয়া এখন জাৰ্চি গৰুৰ ফাৰ্মৰ মালিক। প্ৰতিদিনে ফাৰ্মখনৰ পৰা লাভ কৰে 90ৰ পৰা 100 লিটাৰতকৈ অধিক গাখীৰ। গাখীৰৰ উপৰিও দৈ আৰু পনীৰ তৈয়াৰ কৰি স্বাৱলম্বী হৈছে কৰিশ্মা দাস। লখিমপুৰৰ বিভিন্ন হোটেল আৰু অনুষ্ঠান প্ৰতিষ্ঠানত গাখীৰ, দৈ আৰু পনীৰ যোগান ধৰে কৰিশ্মাই। নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কৰিশ্মা দাসে। এই কামটো মই এজনীৰ পৰাই মানুহে কাম কৰিব লাগে। মই এজনী পুহি পেলাই মোৰ এতিয়া ইমানখিনি হ'ল। এই কামটো যদি বেলেগেও যদি কৰিব বিচাৰে কৰিব পাৰে। যদি সহায় লাগে, কিবা কথা বতৰা যদি ক'ব বিচাৰে, সুধিবলৈ আহিব পাৰে। মোৰ লখিমপুৰ DK ৰোড গৰুমূৰীয়া। এই কামটো কৰিলে কিন্তু বহুত লাভজনকে হয়। মই কিন্তু এইটো কাম কৰি বহুত লাভেই হৈছে মোৰ এতিয়ালৈকে। গাখীৰ আমাৰ প্ৰায় 60 লিটাৰমান ওলায় দিনত, আৰু গধূলিও 30 মান ওলায়। ক'ত আদৰ্শ লখিমপুৰ হয়, আদৰ্শ হোটেলত তাতো দিয়া হয়, আৰু ঘৰৰ পৰাও নিয়া হয়, আৰু কলনীতো দিয়া হয় বহুতখিনি। মাহে আমাৰ 70-80 হাজাৰ মান হয়। আৰম্ভ আমি এজনীয়ে কৰিছিলোঁ, তাৰ পৰা এয়া হ'ল। তাৰপাছত আমাৰ লকডাউনৰ সময়ত ডক্তৰ আমি নাপালোঁ। সেই সময়ত আমাৰ 4জনী মৰিলে। এইটো আমি 2018ৰ পৰা কৰিছোঁ, ডিচেম্বৰ মাহৰ পৰা। হয়, এইটো কাম প্ৰথমতে বেয়া পাব পাৰে, কিন্তু এইটো কাম কৰিলে বহুত মনত শান্তি। যি এইটো কাম কৰিছে তেওঁ বুজি পাব, বহুত শান্তি। এইটো কাম কৰিলে বহুত লাভ হয়। আপোনাৰ ধৰক এইটো যিমান বন্ধ হওক, কিন্তু এই গাখীৰটো কেতিয়াও বন্ধ নহয়। গাখীৰটো যাবই, বিক্ৰী হ'বই। আমাৰ ধৰ ইয়াৰ পৰা আমি এতিয়া পনীৰো বিক্ৰী কৰোঁ, দৈও বিক্ৰী কৰোঁ বহুতখিনি। এইবাৰ বিহুত আমি বহাগ বিহুত দৈ বিক্ৰী কৰি আমি 20,000 টকা পাইছোঁ। এনেই সময় নষ্ট কৰাতকৈ মনলৈ গৰু পোহাটো আগৰ পৰাই আছিলে আমাৰ ঘৰত এজনী পাতি গৰু। তাৰপৰা সেইজনী বিক্ৰী কৰাৰ পিছত আমি ভাবিলোঁ যে জাৰ্চি ফাৰ্মেই আৰম্ভ কৰোঁ বুলি। এয়া এতিয়া বৰ্তমান আমাৰ 6জনী আছে গাই গৰু। তাৰপাছত বাকী আছে পোৱালি। ফাৰ্মখনটো বঢ়াব বিচাৰিছোঁ ডাঙৰকৈ, কিন্তু আমাৰ সময় অভাৱৰ কাৰণে আমি এইটো কাম কৰাগৈ নাই। মানুহ যদি পাওঁ আমি, তেতিয়া ফাৰ্মখন আমি নিশ্চয় ডাঙৰ কৰিবলৈ বিচাৰোঁ। আৰু বিচাৰিম কি ইয়াত মোৰ জৰিয়তে এই ফাৰ্মখনৰ কাৰণে যাতে দুই এজনে যাতে পইচা ইনকাম কৰিব পাৰে, ঘৰ পৰিয়াল চলাব পাৰে। দানাটো আমি খেল মাটিৰ পৰা আনো তেনেকৈ, আৰু খেৰটো আমাৰ নিজৰো আছে খেতি, আৰু বেলেগৰ পৰা আমি গাড়ী লৈ অনা হয়। তাৰপৰা ঘাঁহটো আমি য'ৰ পৰা কটা হয়, অফিচ আছে ইয়াত, তাৰ পৰা আমি মানুহ লগাই কটাই আনো। আজিলৈকে আমি চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। আমাৰ ইয়াৰ ওচৰতে আছে কৃষি বিভাগ, কিন্তু আজিলৈকে চাবলৈ অহা নাই। বহুত কিছুমানেতো এইবোৰ মেডিচিনো কিনিব নোৱাৰে, সেইকাৰণে বহুত লোকচানো হৈ যায় আমাৰ। মই এজনী মহিলা, কিন্তু মই বিচাৰোঁ যে প্ৰতিজনী মাইকী মানুহে, মহিলা বুলিয়ে নহয়, ছোৱালীও এইটো কাম কৰিব লাগে, যে মানুহজনৰ ওপৰতে ভিত্তি কৰিব নালাগে টকা পইচা। আৰু ধৰক কিছুমান মানুহে এতিয়া অকল চাকৰি হেৰিৰ পিছতে ঘূৰি ফুৰে, কিন্তু এইবিলাক কাম কৰি চাওকচোন, ইয়াৰ পৰাও যে বহুত লাভ হয়। আপোনাৰ ধৰক গৰু বুলিয়ে নহয়, ছাগলী, যিকোনো কামেই কৰিব পাৰে মাইকী মানুহ এজনীয়ে। কিছুমান এতিয়া ধৰক বহুত মানুহে মাইকী মানুহে এনেই বহি থাকে, এইবোৰ কাম কৰিলেতো কিমান লাভ হয়। প্ৰথমতে মই ধন্যবাদ জনাম মোৰ মানুহজনক। তেওঁ মোক বহুত কামতে সহায় কৰিছে। এইটো কামতো, এই জাৰ্চি ফাৰ্মতো বহুত সহায় কৰিছে। মোৰ মা দেউতা আৰু মোৰ নন্দে, মোৰ ভণ্টি, বা সকলোৱে মোৰ ঘৰৰ ওচৰৰ পাজৰৰ মানুহে মোক বহুত ছাপোৰ্ট কৰিছে এইটো কামত। বিশেষকৈ মোৰ স্বামীজনক মই বহুত ধন্যবাদ দিব বিচাৰোঁ। তেওঁ মোক প্ৰতিটো খোজতে সহায় কৰিছে। আৰু চৰকাৰলৈ মোৰ এটাই অনুৰোধ
যে এইবোৰ কাম যাতে তেওঁলোকে চকু দিয়ে অকণমান মহিলাক কিছুমান বহুত নিবনুৱা আছে তেওঁলোকে অকণমান সহায় কৰিলে এইবোৰ কাম প্ৰতিজনী মাইকী মানুহ বা ছোৱালীয়ে ল'ৰাই এইবোৰ কাম কৰিব পাৰিব